Hello friends and welcome back to my YouTube channel. আজি মই এতিয়া ক'ত আছোঁ দেখা পাইছে কিজানি হাগি বহি আছোঁ আমাৰ যিহেতু লেট্ৰিন নাই মানে কচুৰ তলিতে হাগি আছোঁ কোনোবাই দেখা পাই নেকি মই কচুৰ তলতে হাগি বহি আছোঁ দেখাব হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি মই ধামাকা ভিডিঅ' এটা দেখাব গৈছোঁ একদম পুৰা ধামাকা মানে পুৰা আপোনালোকে ক'তো ভিডিঅ' দেখাই নাই হয়তো এনেকুৱা ধামাকা ভিডিঅ' দেখাইছোঁ মানে এইটো চাওক পিছফালে কি আছে এইটো হৈছে ভাষাৰী এইটো কি বুলি কয় ভাষাৰী বুলি কয় এইটো লিখিতত কয় ভঁৰাল ঘৰ বুলি আমি কওঁ দৰঙীয়া ভাষাত ভাষাৰী বুলি এইটো কি বুলি কয় ভাষাৰী আমি কওঁ ভাষাৰী এনেকুৱা আপোনালোক ধামাকা ভিডিঅ' যদি চাই দিব বিচাৰে এনেকুৱা ধামাকা ভিডিঅ' এনেকুৱা ধামাকা ভিডিঅ' চাই দিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে নতুন ভিডিঅ' এনেকুৱা ধামাকা ভিডিঅ' চাই থাকিব পাৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বাকী যি নহওক চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু মই বাৰু কৈ আছোঁ আৰু মই কি ঘৰৰ পৰা পলাই আহিছোঁ মই ঘৰৰ পৰা পলাই আহিছোঁ মানে মোৰ মা দেউতাই মোক ঘৰৰ পৰা খেদিছে কিয় কাৰণে পলাই আহিছোঁ মই কৈ আছোঁ বাৰু ভিডিঅ'টো শেষলৈকে চাব মোক ঘৰৰ পৰা খেদি আহিছে মানে ঘৰৰ পৰা দাউৰি আহিছোঁ দেখা পাইছে কিজানি মোৰ ভাগা লাগিছে কি ভাগা লাগিছে মানে মই ঘৰৰ পৰা পলাই আহিছোঁ কিয় কাৰণে পলাই আহিছোঁ ভিডিঅ'টো শেষলৈকে চাব কৈ আছোঁ মই আজি সকলো কথা ক'ম মূৰ্তিটোৱে মোক কিহৰ কাৰণে এৰি থৈ গ'ল আমাৰ মাজত কি হৈছিল এনেকুৱাকৈ কি হ'ল তাই এতিয়া ক'ত আছে আমাৰ দুটাৰ মাজত কথা বাৰ্তা হয়নে নহয় এতিয়া আমাৰ দুটাৰ ভৱিষ্যতে মানে লগ হোৱাৰ হেৰিটো আছে নাই চিন্তা কৰিম লগ হ'ম নে নাই এইবিলাক চব আজি এইটো ভিডিঅ'ত ক'ম এতিয়া ভিডিঅ'টো শেষলৈকে চাব আজি মোৰ মনটো বহুত বেয়া লাগি আছে কাৰণ মোৰ আজি এটা বহুত ডাঙৰ ভুল হৈ গ'ল ভুলটো এতিয়া ক্ষমাৰ যোগ্য হয়নে নহয় মই গম নাপাওঁ তথাপি আপোনালোকে ক্ষমা কৰিব বুলি কথাটো কৈছোঁ মই ৰাস্তাৰে গৈ থাকোঁতে এটা কুকুৰ দেখা পালোঁ আজি কুকুৰটোক দেখা পালোঁ কিন্তু মই কুকুৰটোক আজি শিলগুটি মাৰিব পাহৰি গ'লোঁ দূৰত পৰাকৈ শিলগুটি মাৰিবটো পাহৰি গ'লোঁ মই মানে সদায় শিলগুটি মাৰোঁ কুকুৰক ৰাস্তাত দেখা পালে কিন্তু মই আজি মাৰিব পাহৰি গ'লোঁ সেইটো এতিয়া মোৰ ভুল হৈ গ'ল মানে আজি এইটো ক্ষমাৰ যোগ্য হয়নে নহয় সেইটো আপোনালোকে কমেণ্ট কৰি জনাব কালিৰ পৰা এনেকুৱা কিবা বমি হোৱা টাইপৰ হৈ আছে কিহৰ কাৰণে হৈ আছে এতিয়া মই ভাবি পোৱা নাই মই ভাবিছোঁ ভাল খবৰটো এই আহে নেকি ভাল খবৰটো আহিব কিজানি তাকে ভাবিছোঁ আজি যিহেতু কালি পৰহিৰ পৰা হৈ আছে এনেকুৱা ডাক্তৰক দেখাই দিব লাগিব মই কিহৰ কাৰণে মোৰ তেওঁক এৰি মই ঘৰলৈ আহিছোঁ আমাৰ দুজনৰ মাজত কাজিয়া হৈছে নেকি বা মই কিহৰ কাৰণে ঘৰলৈ গুচি আহিলোঁ মোক তেওঁ কিয় নিব অহা নাই কি কাৰণত মানে আমাৰ এনেকুৱা হ'ল আজি সকলো কম এইটো ভিডিঅ'ত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব আপোনালোকে ভিডিঅ'টো চাব তেতিয়া গম পাব যে আমাৰ মাজত কি হৈছে কি নহৈছে চব কম আজি ভিডিঅ'টোত চাব ভিডিঅ'টো আজি মোৰ আৰু মোৰ হাজবেণ্ডৰ মাজত কাজিয়া হৈছে মোক তেওঁ লগত কাজিয়া হৈছে সেইকাৰণে মই এতিয়া ঘৰলৈ যাব আহিছোঁ মাৰ ঘৰলৈকে আৰু মানে বহুত কাজিয়া হৈছে আজি সেইকাৰণে মই মাৰ ঘৰলৈকে যাওঁ কি হয় বাকীখিনি ভিডিঅ'খিনি পিছত দেখাই দিম ভিডিঅ'কেইটা চাই থাকিব ভিডিঅ'বিলাক পূৰা শেষলৈকে চাব শেষ কৰিব স্কিপ নকৰিব ভিডিঅ' শেষলৈকে চাব গম পাব কি হৈছে